আমাৰ এই আজি জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰটো আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টৰ প্ৰথমটো চেণ্টাৰ আমাৰ ডিষ্ট্ৰিক্ট হিচাপত আমাৰ এইটো ফাৰ্ষ্ট উদ্বোধনী হৈছে আৰু এই উদ্বোধনী হোৱাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ গাঁও অঞ্চলত বিভিন্ন ধৰণৰ আমাৰ ভায়োলেন্সবিলাক হয়, মহিলাৰ ওপৰত অত্যাচাৰ হয়। তো আমি সেইবিলাক আমাৰ বিভিন্ন ধৰণৰ আমাৰ কমিটি আছে, আমাৰ ব্লক লেভেল কমিটি আছে, আমাৰ ভিঅ' লেভেল, SHG লেভেল, GPP বুলি কয় আমাৰ। তো আমি এইবিলাক কেছবিলাক যেতিয়া আহিব, তেওঁলোকৰ ভায়োলেন্স হ'লে আমি তেওঁলোকক সেই কমিটিবিলাকে যেতিয়া আমাক খবৰ কৰিব, আমি তেওঁলোকক যদি ভায়োলেন্স হোৱা মানুহখিনিক আমি ইয়ালৈকে লৈ আহিম, আহি তেওঁলোকক আমি দুদিন ৰাখিম আৰু ইয়াৰ পৰা তেওঁলোকক আমি কৰিম, আমি স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক দুদিন ৰাখি কাউন্সেলিং কৰাই আমি আমাৰ ওৱান ষ্টপ চেণ্টাৰ, আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টলৈ আমি তেওঁলোকক চেণ্ড কৰা হ'ব। ঠিক গোটেইখিনি আমাৰ ইয়াতে ব্যৱস্থা হ'ব। পৰা আমাৰ শুভ আৰম্ভণি হ'ল। আজিৰ পৰা যদি কিবা কেছ আহে তো আজিৰ পৰা আমি ৰাখিবৰ বাবে আমি মন মানি লৈছোঁ আৰু ইয়াত সকলো ধৰণৰ সুবিধা আছে, থকা খোৱা সকলো ধৰণৰ ব্যৱস্থা আছে ইয়াতে আমাৰ এই GRCC চেণ্টাৰ। আজি আমাৰ নাগৰিজুলি অঞ্চলত এইটো জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ আমাৰ উদ্বোধন হ'ল। ইয়াত বিভিন্ন ধৰণৰ সা সুবিধা থাকিব, বিশেষকৈ যদি কোনোবা মহিলাই বিভিন্ন ধৰণৰ শোষণৰ বলি হৈছে বা গৃহ কণ্ডল বা গৃহ হিংসা এইবিলাকৰ বলি হৈছে, তেওঁলোকৰ কাৰণে ইয়াতে বিশেষ ব্যৱস্থা থাকিব আৰু বিভিন্ন যদি অভাৱ অভিযোগ তেওঁলোকৰ কাউন্সেলিঙৰ কাৰণে ইয়াতে ব্যৱস্থা থাকিব, সুৰক্ষা থাকিব আৰু আইনগতভাৱে তেখেতসকলে কি তেখেতসকলে ছাপৰ্ট পাব এই কথাখিনিও ইয়াত জনোৱা হ'ব। আৰু ইয়াৰ উপৰিও আন ডিপাৰ্টমেণ্টবিলাকৰ যিবিলাক মহিলাৰ লগত জড়িত কাৰ্যসূচী আছে সেই কথাবিলাকো এই জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰত উপলব্ধ হ'ব। ইয়াৰ উপৰিও আমাৰ স্থানীয় মহিলাসকলৰ কেপাচিটি বিল্ডিং, তেওঁলোকৰ প্ৰশিক্ষণ আৰু তেওঁলোকৰ যি দৰকাৰী কথা থাকিব তেওঁলোকৰ বিশেষকৈ প্ৰশিক্ষণৰ ক্ষেত্ৰত, গতিকে এই কথাবিলাক জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰত আলোচনা হ'ব। ইয়াত যে কেৱল মানে গাৰ্হস্থ্য হিংসা বা মহিলাসকলৰ তেওঁলোকৰ শোষণ নিপীড়নৰ কথাই আলোচনা হ'ব তেনেকুৱা নহয়। ইয়াত সৰ্বাংগীন উন্নতিৰ কাৰণে এই জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মানুহ যেতিয়া আহিব, য'ত মহিলা ৰিলেটেড আছে, হেণ্ডলুম, টেক্সটাইল, এডুকেশ্যন, গতিকে এইবিলাক ক্ষেত্ৰতো আমি এতিয়া কৈছিলোঁ যে আমাৰ মিড ডে মিলতো মানে মহিলাসকলে পাৰ্টিচিপেট কৰে। মিড ডে মিল যিটো স্কুলত কৰে, মই বোলো তেওঁলোকক আমি এজন হেৰিৰো মেম্বাৰ থাকিব, তেওঁ আমাৰ স্কুল SMCৰো মেম্বাৰ থাকিব এজন, তেওঁলোকে খানা বনাব আৰু তেওঁলোকক ৰুৰেল ডেভেলপমেণ্টৰ জৰিয়তে দি আমি এখন হেৰিও দিম, নিজে যাতে খেতি কৰে, নিজৰ ঘৰত খেতি কৰিলে ভেজিটেবলছ, ফ্ৰুইটছ কৰি পেলাই সেই বস্তুটো তেওঁলোকে নিজে আহি পেলাই মিড ডে মিলৰ জৰিয়তে মানে হেৰি কৰিলে, ব্যৱসায়টো কৰিলে। তো গতিকে তেওঁলোকে কৰিব পাৰে। আৰু তোমালোক দুজনো আছা, SSB আমাক কৈছে যে তেওঁলোকে চব্জিটো আমাৰ পৰা ল'ব এখন MOU কৰি পেলাই।